গাইজ গুড মৰ্ণিং কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু মাঘৰ বিহু আহিছে তো ভোগৰ উৎসৱ ভোগালী যিহেতু আমি পিঠা লাড়ু চব বানাব লাগে আৰু আজি বানাবৰ কাৰণে আমি পিঠা গুড়া খুন্দিম গুড়া খুন্দি পিঠা পুৰিম আৰু তাৰপিছত ৰাতি লাড়ু বান্ধিম তো ভিডিঅ'টো চাই থাকিব আজি মানে বিহু স্পেচিয়েল চব পিঠা লাড়ু বানাই ভ্লগ কৰিম তো চাব আৰু যোনে যদি মানে মোৰ দৰে নতুনকৈ শিকা মানুহ তো তাহোঁ ভাবোঁ এইটো ভিডিঅ' চাই উৎসাহ হ'ব পিঠা লাড়ু বানাব যদি জানে আৰু সেইটো আমাৰে গৌৰৱ আমি পিঠা লাড়ু বানাম অসমীয়া মানুহ কিনি কিয় খাম নিজে বানাই খাম তো ভিডিঅ'টো চাই থাকিব আৰু পিঠা লাড়ু কেনা হয় গোল হয় না ভাঙে না কি হয় দেখাম আপোনালোকক তো চাই থাকিব Mau pasrah dulu lah tiba tu Lilai Tempat di kia Atur Mau ini lagi ভিডিঅ'টোৰ এইখিনি অলপ অসমীয়াগিৰি দেখাব চাদৰ মেখেলা পিন্ধি কৰি লৈছোঁ হেল্ল' গধূলিবেলা হৈ গৈছে আৰু পিঠা কৰা অলপ ষ্টাৰ্ট কৰিছোঁ তো ভাবিলোঁ অলপমান দেখাই দিওঁ যিহেতু মানে গুড়া খুন্দা যদি ভিডিঅ' কৰিব পাৰোঁ পিঠা কৰাও দেখাব পাৰোঁ তো নহ'লে মানুহে ভাবব না আৰু ৰাইজে ক'ত বহি চাওকচোন আমাৰ ঘৰ কমপ্লিটে হোৱা নাই এতিয়া বহি আছোঁ এতিয়া পিঠা কৰোঁ অলপমান দেখাই আছোঁ আৰু ইয়াতে পিঠা কৰা আছে ওপৰত পিঠা আছে তৰকাৰী চৰকাৰী ইগন'ৰ কৰিব আৰু এখানে কৰা দেখাম ৰ'ব চবে জানেই সেইকাৰণে এখানে কৰা দেখাম হৈ গয়া পিঠা হামাৰা তো বাকীগিলাও কৰি লওঁ গুড়া আছে আৰু আধা আছে এখনিতো আধাহে গুড়া ধোৱা খাই পিঠা কৰাৰ আমেজে বেলেগ তো চাই থাকক